আপুনি কেনেকৈ ব্যক্তিত্ব ডেভেলপ কৰি আকৰ্ষণীয় কৰি গঢ়ি তুলিব এই বিষয়ে আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম। কেইটামান মূল উপাদানে আপোনাক আকৰ্ষণীয় ব্যক্তিত্ব গঢ়ি তোলাত সহায় কৰিব পাৰে। এই ভিডিঅ'টোত এনে 7টা পইণ্ট আজি আমি শ্বেয়াৰ কৰিম যিয়ে আপোনাক এটা আকৰ্ষণীয় ব্যক্তিত্বৰ ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে। নম্বৰ 1, প্ৰথমতে আপুনি যিজন ব্যক্তি সেইজন ব্যক্তি হয় বুলি মানি ল'ব লাগিব আৰু আন সকলোৱে যে অনন্য সেই কথাও আপুনি মানি ল'ব লাগিব। আপোনাৰ যি মূল্যৱান গুণ আছে সেইবোৰ আপুনি জানি লওক আৰু আপোনাৰ দুৰ্বল দিশটোৰ কথাও আপুনি জানি সেইটো উন্নত কৰিবলৈ চেষ্টা কৰক। নম্বৰ 2, আপুনি নিজকে পজিটিভ কৰি ৰাখক, অৰ্থাৎ ইতিবাচকতা কৰি গঢ়ি তোলক। ইতিবাচকতা আৰু আত্মবিশ্বাস আকৰ্ষণীয় ব্যক্তিত্বৰ গুৰুত্বপূৰ্ণ উপাদান। আপুনি ইতিবাচক চিন্তাধাৰাৰ ব্যক্তি হোৱা উচিত যিয়ে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰে আৰু আপোনাৰ কৰ্মত উৎকৃষ্টতা আনে। নম্বৰ 3, আপুনি নিজকে সংবেদনশীলতা হিচাপে গঢ়ি তোলক। আকৰ্ষণীয় ব্যক্তিত্ব পাবলৈ হ'লে সংবেদনশীলতা গঢ়ি তুলিবই লাগিব। আনৰ অনুভৱ আৰু অভিজ্ঞতাৰ সংবেদনশীলতা আৰু সহানুভূতি দেখুৱাই আপুনি নিজকে আপডেট কৰি ৰাখিব লাগিব। নম্বৰ 4, সত্য আৰু সততা আপোনাৰ থাকিব লাগিব। আকৰ্ষণীয় ব্যক্তিত্বৰ বাবে সত্য আৰু সততাৰ গুৰুত্বপূৰ্ণ স্থান আছে। আপুনি আনৰ লগত সৎ আৰু বিশ্বাসযোগ্য হ'বই লাগিব আৰু আপুনি কেতিয়াও মিছা নক'ব। নম্বৰ 5, আপোনাৰ সংগঠনৰ দক্ষতা বিকাশ কৰক। আকৰ্ষণীয় ব্যক্তিত্ব পাবলৈ হ'লে সাংগঠনিক দক্ষতা বিকাশ কৰিবই লাগিব। আপুনি সদায় সংগঠিত থাকক, অকলশৰীয়া হৈ নাথাকিব, সমাজৰ লগত থাকিবলৈ চেষ্টা কৰিব। সময়বোৰ নিজে পৰিচালনা কৰক আৰু নিজৰ লক্ষ্যৰ প্ৰতি সংবেদনশীল হওক। নম্বৰ 6, আপুনি সদায় প্ৰতিটো মুহূৰ্তত সক্ৰিয় থাকক। আকৰ্ষণীয় ব্যক্তিত্ব পাবলৈ হ'লে সক্ৰিয় হোৱাটো অতি প্ৰয়োজন। কাৰোবাৰ ফোন আহিলে ৰিচিভ নকৰাকৈ নাথাকিব। আপুনি ফোনটো ৰিচিভ নকৰিলে ইগন'ৰ কৰা বুলি ভাবিব পাৰে আৰু কেতিয়াবা আপোনাকো ইগন'ৰ কৰিবলৈ আৰম্ভ কৰিব। আপুনি নতুন প্ৰত্যাহ্বান গ্ৰহণ কৰিব লাগিব, নতুন অভিজ্ঞতাৰ প্ৰতি মুকলি হ'ব লাগিব আৰু সীমিত চিন্তাধাৰাৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰিব লাগিব। নম্বৰ 7, আপুনি সদায় মৰমীয়াল হ'ব লাগিব। আনৰ প্ৰতি মৰম ভাৱ থকাটো অতি প্ৰয়োজনীয়। আনৰ প্ৰতি মৰম নাথাকিলে আপোনাৰ ব্যক্তিত্ব কেতিয়াও উন্নত নহ'ব। প্ৰেম ভাৱ প্ৰকাশ আৰু সহযোগিতা। আপোনাৰ মৰমীয়াল আৰু দয়ালু মনোভাৱে আপোনাৰ ব্যক্তিত্বক আকৰ্ষণীয় আৰু মুগ্ধ কৰি তুলিব। প্ৰেম ভাৱ প্ৰকাশ আৰু সহযোগিতা। আপোনাৰ মৰমীয়াল আৰু দয়ালু মনোভাৱে আপোনাৰ ব্যক্তিত্ব আকৰ্ষণীয় আৰু গুণমুগ্ধ কৰি তুলিব। এইবোৰ আছিল কিছুমান মূল উপাদান যাৰ সহায়ত আপুনি আকৰ্ষণীয় ব্যক্তিত্ব গঢ়ি তুলিব পাৰে। মনত ৰাখিব যে ব্যক্তিত্ব বিকাশ এটা স্থায়ী প্ৰক্ৰিয়া আৰু ইয়াৰ বাবে সময় লাগিব পাৰে। গতিকে ধৈৰ্য ধৰিব আৰু চেষ্টা কৰি যাব। ধন্যবাদ। প্ৰিয় দৰ্শক, যদি এই ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।